হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ব্লগত মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু আজি মোৰ ভিডিঅ' ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে, তেওঁলোকক কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে অনুৰোধ কৰিলোঁ। আৰু আজি ভিডিঅ'টো বেচিকেলি মোৰ ফ্ৰেণ্ড আহিছিলে মোৰ তাতে ফুৰিব, তাৰ ওপৰত বনাইছোঁ। চ' দিনটোত আমি কি কৰিলোঁ, কি খালোঁ, এইবোৰৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বলক বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু এনাডাৰ ব্লগ। কি খবৰ আপোনালোকৰ? মোৰতো ভালেই। ৰাজশ্ৰী দাসে কৈছে যে ব্লগ এনেকৈ নহয়, ডেইলি আপলোড কৰিব লাগিব, মৰ্ণিং উঠি পেলাই একদম ৰাতি হোৱালৈকে ডেইলি। তো সেইকাৰণে ভাবিছোঁ আজি পূৰা একদম মই ফুল মুডত আছোঁ। এইদিন পাৰা নাছিলোঁ, ঘৰত গৈছিলোঁ আৰু বহুত ঠাণ্ডা আছিল, একদম ব্লেংকেটৰ তলৰ পৰা উঠিবই মন নাযায়। তো যোৱাকালি ঘূৰি আহিলোঁ আৰু আজি ভাবিছিলোঁ মৰ্ণিঙৰ পৰা ব্লগ বনাম। এতিয়া মই ওলাই যাব লৈছোঁ বাহিৰত উঠি পেলাই। ইমান বেছি ধূলি মানে বাহিৰত, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কিবা ৰাস্তাটোত। সেইকাৰণে গা চা নাই ধোৱা, ধুই থৈছোঁ আৰু ওলাইছোঁ, আহি পেলাই গা ধুব লাগিব। এনেও বজাৰ কৰিতো লেতেৰা হৈ যামেই মই। তাই ৰখি আছে মোক, পিছত যে ভিডিঅ'টো চালে ইমান মাৰিব মোক। তাই ৰখি আছে আৰু মই ইয়াতে লাহে লাহেকৈ ওলাই আছোঁ। চ' এয়া ওলাই আহিয়ে মই ফাৰ্ষ্ট কংকনাক লগ কৰি চিকেনটো লৈ ল'লোঁ। 10 টকা দি দিয়ক। অকণমান চব্জি বজাৰ কৰিলোঁ, কিবা কিবি, ঠিক চব্জি নহয় আৰু এইবিলাক পিঁয়াজ, কেপচিকাম, এই মাংস বনোৱাৰ কাৰণে। চাৰিওফালে বজাৰ, ইমান বজাৰ দেখিয়ে চব কিন্দো লাগি যায়, কিন্তু খাব নোৱাৰোঁ যে ইমান, লৈ লাভ নাই কাৰণে ডিপাৰ্টমেণ্টেল ষ্ট'ৰত আহিছোঁ। কিবা কিবি ল'ব আছে, একদম ফাৰ্ষ্টতে ইম্পৰ্টেণ্ট ইয়াত দাইল ল'ব আছে, দাইল অৰ্গেনিক দাইল লৈ ল'লোঁ। গ্ৰাম দালি মানে তাতে 1 গ্ৰাম দালি আছে, মই আজিহে জানিলোঁ দেই। এই মেগী ল না, মেগী এই আছে 10 টকা পেকেট দিলোঁ তলত। কি লৈছা চাওঁ? বজাৰ কৰি ল'লোঁ, বহুত বজাৰ দেখিবি। গাড়ী মই যাই আছোঁ, ৰুমত গৈ আছোঁ। ঐ কি আৰামছে হৈছে বে। গলি পালোঁ এতিয়া, আহি আমাৰ কেনে লাগছে? কিমান দূৰ খোজকাঢ়িছা, কেনে লাগছে? কিমান দূৰ লাগছে? এদিনীয়াকৈ আহিলে বহুত দূৰ লাগে, মানে একচুৱেলি দূৰ হয়ও, বাস্তৱৰ পৰা 600 মিটাৰ হয় আৰু তাই মানে বহুত সৰু ন, একদম বহুত সৰু। সেইকাৰণে মই আনিব গৈছিলোঁ এইখিনি। হেল্ল', চিন্ময় ফোন কৰিছে। হেল্ল', আমি বজাৰ কৰি কিনে আমি বজাৰ কৰি নহয়, আমি ছেকেণ্ড বজাৰ কৰিলোঁ বুলি কওঁ। ছেকেণ্ড বজাৰো হ'ল আমাৰ। বল এইটো পালোঁ, তাই ৰুমটো পাই গ'লোঁ। কি পাইছেনো? কি পাইছানে? কি গাড়ীত উঠেই মাত্ৰ। জল্দি আহ, জল্দি। তই যিমান খোজ কাঢ়িব লাগিব, তই পাগলাই হৈ যাবি, মই জানো। ৰিক্সাত আহিব লাগিব বুলি কওঁ। মই কৈয়ে আছোঁ তইতো বেছি দূৰ নহয় বুলি কৈছিলে, ই মাত্ৰ এই প্ৰমাণ আছে, এতিয়া কৈছে পাগলা হ'ব লাগিব। মোৰ কাৰণে বেছি দূৰ নহয়, বহুত হাৰ্ড ৱৰ্কিং টাইপ, বহুত দূৰ একদম, মানে তই পাহাৰ পৰ্বত পাৰ হৈ ডেইলি তাই কলেজত যায়। এই বহুত ওপৰত উঠিব লাগিব। কেনেকুৱা ঘৰলৈ আলহী আহি খবৰ নিদিয়াকৈ খাই কিন্তু মেগী, ঘৰত আছে মেগী আনি থোৱা আছে। এতিয়া আমাৰ 2 মিনিটৰ মেগী হৈ যাব 15 মিনিট
তাতে হৈ গ'ল তৈয়াৰ আধা ঘণ্টাতে। এতিয়া চিজ দি আমি চিজ মেগী বনাম। এয়া আমাৰ ৰুম পিকনিকৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট হৈ গ'ল। ৰান্ধনীটো আজি ময়ে, মানে খানা দুটা ময়ে বনাম, কিন্তু সিহঁতে মোক চব্জি তব্জি কাটি হেল্প কৰি দিব আৰু সেয়াই লাগি আছে। এয়া মই বনাব লৈছোঁ মাছৰ মূৰৰ লগত বেঙেনা। মাছকেইটা মই কিমান ভালকৈ নাজানো দেই, মায়ে ঘৰৰ পৰা দি পঠাইছিলে, চাগে ভকুৱা মাছ হ'ব। আগতে মাথাকেইটা ফ্ৰাই কৰি ল'লোঁ, দেন সেইখিনি তেলতে মই এতিয়া বেঙেনা ফ্ৰাই কৰিম। জলকীয়া, জিৰা আৰু তেজপাত দি ল'লোঁ। এতিয়া তেল গৰম হোৱাৰ পিছত ইয়াত দিম পিঁয়াজ। পিঁয়াজ, জলকীয়া একেলগে ফ্ৰাই কৰি ল'লোঁ। আদা নহৰুখিনি দি লৈছোঁ। আৰু এতিয়া বেঙেনা আৰু বিলাহী দিম। বিলাহীখিনি অকণমান দেৰিকৈ দিম, আগতে বেঙেনাখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া নিমখ দিলোঁ। ভালকৈ লৰাই পেলাই অকণমান সিজিব দিছোঁ। এনেও বেঙেনা সিজোঁতে বেছি টাইম নালাগে বাৰু, সোনকালে সিজি যাব এইখিনি ঢাকি দিয়াৰ পিছতে। জলকীয়া কিন্তু বেছিকৈ দিছোঁ দেই, এইটো ডিছ মানে মই বহুত জ্বালা দি খাই ভাল পাওঁ। আৰু ইয়াত এতিয়া দিম ধনিয়া গুড়ি আৰু জিৰা পাউডাৰ। হালধি গুড়িটো অকণমান দেৰিকৈ দিওঁ, যিহেতু আগতে দিলে মানে লাগি ধৰে বেঙেনাটো, সেইকাৰণে অকণমান দেৰিকৈ দি লৈছোঁ। এইখিনি ফ্ৰাই হৈ গ'ল অলমষ্ট। চবতে মিক্স হৈ যাব, টেষ্টটো বঢ়িয়া আহিব। নাইছ না? পানী দিয়ে একদম কমন। মাছৰ মাথা অলপমান ইজি লাগে, অকণমান কম হৈছিলে খালি দি দিছোঁ।
এইটো ডিছ যিমান জ্বালা হয় ন সিমানেই খাই ভাল লাগে। তো জ্বালা বেছিকৈ দিছোঁ আৰু কালাৰটো বহুত ধুনীয়া হ'ব লাষ্টলৈকে। এইফালে বেঙেনা অলমষ্ট হৈ গ'ল আৰু এইফালে দালি বনাই আছোঁ। দালি ইজ ইম্পৰ্টেণ্ট। দালিটো মানে যিমান বস্তু নাথাকিলেও দালিটোৰ লগত লাগে আৰু দালি একদম চিম্পলকৈ বনাম, একদম ঘৰত তেনেকৈ চিম্পলকৈ মাৰি পেলাই তেনেকৈ বহুত ভাল লাগে। আৰু যদি মানে চিকেন বা বেলেগ লগত কিবা বনাওঁ তাত যদি মানে মছলা বেছিকৈ ইউজ কৰোঁ তেতিয়া দালিটো চিম্পল ৰাখি ভাল পাওঁ। দালি হৈ যাব 2 মিনিটত। দালিটো বহাই দিছোঁ, দালিটো বইল হ'লে হৈ গ'ল। এতিয়া আমি বনাম চ' বাকীখিনি বস্তু বনোৱা হৈ গ'ল। এতিয়া আমি বনাম ফাইনেল ডিছ চিকেন ড্ৰাই ফ্ৰাই। চিকেন ড্ৰাই ফ্ৰাইৰ কাৰণে মই ½ কিলো চিকেনৰ কাৰণে পিঁয়াজো কিন্তু ½ কিলোই লৈছোঁ, কাৰণ এইটো ড্ৰাই ফ্ৰাইত পিঁয়াজ বহুত দি পেলাই খাই বহুত ভাল পাওঁ। আৰু তেলো অকণমান জোখতকৈ বেছিকৈ দি দিছোঁ। নিমখ দি পেলাই ভালকৈ ফ্ৰাই কৰি ল'লোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ফ্ৰাই হোৱাৰ পিছতে এতিয়া আমি চিকেনটো দিব পৰা হ'ম আৰু নহৰুখিনিও একেলগে ফ্ৰাই কৰি লৈছোঁ পিঁয়াজৰ লগত। আদা দিলোঁ। ড্ৰাই ফ্ৰাইৰ কাৰণে যিটো চিকেন লৈছোঁ সেইটো মই স্ম'ক চিকেনটো লৈছিলোঁ, যিটো মানে স্কিনটো পুৰি দিয়ে ন, কাৰণ এইটো টেষ্টটো বেছি ভাল হয় নৰ্মেল চিকেনটোতকৈ আৰু বেছি তেল থাকে ন, তো খাবলৈও বেছি টেষ্টি হয়। নিমখ দি লৈছোঁ। ধনিয়া গুড়ি আৰু জিৰা গুড়ি, এইখিনি মই যিখিনি মছলা ইয়াত ইউজ কৰিছোঁ এইখিনি ঘৰত বনোৱা মছলা হয়। হালধি দি লৈছোঁ। পিঁয়াজ এটা ৰৈ গৈছিল সেইকাৰণে অকণমান পাছত দি লৈছোঁ, যিহেতু পিঁয়াজ যিমান দিলেও কম হৈ নাযায়, খাই ভালেই লাগিব ভালকৈ ফ্ৰাই হোৱাৰ পিছত। বিলাহী দি লৈছোঁ অকণমান দেৰিকৈ। আৰু একেবাৰে শেষত দিম দেই, একেবাৰে শেষত কেপচিকাম, তাৰপিছত গৰম মছলা। গৰম মছলাটো মই ঘৰতে বনোৱা হয়, খুন্দি লৈছোঁ, গোটা গৰম মছলা যিটো থাকে। যিকোনো ডিছ বনাওঁতে মই যিমানখিনি সম্ভৱ ঘৰত বনোৱা মছলা ব্যৱহাৰ কৰোঁ। সেইটো হেল্ডিও হয় আৰু লগতে তাৰ পৰা যিটো স্মেল আৰু টেষ্ট আহে ন, সেইটোৱে ৰিয়েল টেষ্ট হয় মছলাৰ। চিকেন ড্ৰাই ফ্ৰাই অলম'ষ্ট ৰেডি হৈ গ'ল আৰু খাব পাৰা। কি ক'ম কিবা কেনে লাগছে আহি ক? বহুত ভাল। কিমান জ্বালা লাগছে ক? অঁ জ্বালা বহুত লাগছে। চিন্ময় কয় জ্বালা কিমান লাগছে? খানা কেনে লাগছে ক? সেইটো বহুত ভাল। কৈছে আৰু মানে ভিডিঅ' কৰি আছোঁ ন, আপলোড কৰিম সেইকাৰণে ইমান তাৰিফ কৰিছে। ভিডিঅ' কৰাৰ কাৰণে তাৰিফ কৰিছে না ৰিয়েলি কৰিছা ক? দে ঠিক আছে। মই ক'ত মানে ফুৰিব লৈ আহিম ন, সেইকাৰণে ওপৰে লৈ আহিছোঁ।
ওপৰত আহিছে দেই ভণ্টিজনে ৰিলছ বনাইছে কিथे চলিয়ে তো কিथे চলিয়ে এইটো কি গছ হয় ন কেকটাছৰ দৰে দেখোন কিশোরে জানে